হেল্ল' ষ্টুডেণ্ট, আজি আমাৰ ক্লাছ 10 এচিড ক্ষাৰক আৰু লৱণ এই চেপ্টাৰটোৰ অনুশীলনীৰ প্ৰশ্ন প্ৰথম কুৱেশ্যনটো পঢ়িছোঁ। প্ৰথম কুৱেশ্যনটো কৈছে যে এটা দ্ৰৱই ৰঙা লিটমাছ নীলা কৰিছে, ইয়াত pH হ'ব পাৰে। চ' ইয়াত আমি এনচাৰটো ক'ম যে ক্ষাৰক, ঠিক আছে, দ্ৰৱটো হ'ব ক্ষাৰকীয় দ্ৰৱ, কাৰণ আমি জানো যে ক্ষাৰকে কি কৰে, ৰঙা লিটমাছ নীলালৈ পৰিৱৰ্তন কৰে, ঠিক আছে। এতিয়া কথাটো ইয়াত pH ৰ মান দিয়া আছে, চ' আমাৰ ইয়াৰ ভিতৰত ক্ষাৰকীয় pH কোনটো হ'ব সেইটো আমাক ক'ব লাগে। এতিয়া কথাটো হ'ল আমি এটা কনচেপ্ট জানো যে এনেকুৱা এটা নাম্বাৰ দিয়া থাকে যে 7 আৰু ইয়ালৈকে 14 আৰু ইয়াত 0। চ' 7 পৰা 14 ভিতৰত যিবোৰ pH আছে সেইবোৰক আমি ক্ষাৰকীয় pH বুলি কওঁ, আৰু 0 পৰা 7 ভিতৰত যিবোৰ pH থাকে সেইবোৰক এচিডিক pH বুলি কওঁ, ঠিক আছে। এতিয়া ক্ষাৰকীয় pH ৰ কাৰণে আমি কি হ'ব লাগিব, 7 পৰা 14 ভিতৰত হ'ব লাগিব। আৰু ইয়াত অপশ্যনত কি দি আছে, ক্ষাৰকীয় pH 10 দি আছে, কাৰণ 7 আৰু 14 ভিতৰত আইচোচেনটো হ'ব 4, ঠিক আছে। আৰু বাকীবোৰ কি এটা কি এচিডীয় pH হয়, ঠিক আছে।